প্ৰথম আহিছে নহয় আগতে আহিছিলো কি বনাইছে ঘুটুনি Hello friends, welcome back to my YouTube channel. So আমি এতিয়া যাই আছো কামাখ্যা মন্দিৰ মানে অম্বুবাচী মেলাত যাই আছো কলে মোৰ ফ্ৰেণ্ড আছে কংকন আৰু ইফালে আছে দেইজীবা এইবাৰ প্ৰথম আহিছে না আগতে আহিছে নাই এবাৰ ফাৰ্ষ্ট টাইম আহিছে আৰু ইফালে কংকনে ফাৰ্ষ্ট টাইম না আগতে আহিছে নাই আজি ফাৰ্ষ্ট তো ময়ো আজি ফাৰ্ষ্ট আহিছো এতিয়া খোজকাঢ়ি যাই আছো কামাখ্যা মন্দিৰলৈ চাব ভিডিঅ'টো একদম শেষলৈকে তো আজি আমি এতিয়া অম্বুবাচী মেলা চাব গৈ আছো এইফালে কংকন মই আৰু দেইজীবা আৰু ৰাস্তাত চাওক আপোনালোকে কিমান মানুহ গৈ আছে আৰু এই অম্বুবাচী মেলা কেতিয়া ষ্টাৰ্ট হৈছে আপোনালোকে গম পায়নে অম্বুবাচী মেলা ষ্টাৰ্ট হৈছে 22 জুন মানে বুধবাৰে ইভিনিং 8:18 পৰা ষ্টাৰ্ট হৈছে আৰু খতম হ'ব 26 জুন ইভিনিং 8:41 মানে ৰবিবাৰে খতম হ'ব আৰু এই অম্বুবাচী মেলা 2 বছৰ পিছত পাতা গ'ল আগতে মানে কৰোনা আছিল তাৰ বাবে অম্বুবাচী মেলা হ'ব পৰা নাছিল আৰু এই অম্বুবাচী মেলা আগত আপোনালোকে গমে পাইছে অসমত কেনেকুৱা বানপানীৰ সমস্যা গ'ল এতিয়া বাৰু বানপানী কমিলে তাৰ বাবে মানুহবোৰ ধুনীয়াকৈ আহিব পাৰিছে আৰু এই অম্বুবাচী মেলাত বিভিন্ন দেশ বিদেশৰ পৰা সাধু সন্যাসীবোৰ আহে আৰু এইটো টাইমত যদি তেনেকৈ বৰষুণ বা বানপানী হৈ থাকিল হয় মানুহবোৰ আহিবৰ কাৰণে অকমান কষ্ট হ'ল কাৰণ দেশ বিদেশৰ পৰা মানুহবোৰ আহে তেনেকৈ বানপানীৰ সমস্যা হৈ থাকিলে মানুহবোৰ আহাত অকমান প্ৰব্লেম হ'ল আৰু ইয়াত মানে নাৰ্সাৰীৰ পৰা খোজকাঢ়ি যাব লাগিব তেনেকৈ গাড়ী চলাচল কৰিব দিয়া নাই অনলি ইমাৰ্জেন্সি গাড়ীবোৰ চলাচল হৈ আছে খোজকাঢ়ি যাই ভালে লাগিছে কাৰণ ইমান মানুহ আমি একেলগে খোজকাঢ়ি যাই আছো তো ভালে লাগিছে আৰু ফ্ৰেণ্ডছ আহি থাকোঁতে এটা কেইটামান ষ্টেচু দেখাবলৈ আপোনালোকক দেখাইছোঁ কি ধুনীয়াকৈ বনাই থৈ দিছে চাব আপোনালোকে যিবিলাক মূৰ্তি আছে ইয়াতে এইবিলাক ভক্তগণ দৰ্শনাৰ্থী আৰু এইফালে মা কামাখ্যা মন্দিৰলৈকে গৈ আছে দেইজীবা ভাগত ধৰিছে নেকি আজি প্ৰথমবাৰ এনে খোজকাঢ়ি আহিলা নে আজি ফাৰ্ষ্ট টাইম কংকনে গোলাপ জল বাহিৰ হৈছে একো নহয় কাৰণ মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ চবেই আহিছে তো ময়ো আহিছোঁ এই এনেকৈ খোজকাঢ়ি যাই আছোঁ এইফালে দেইজীবাহঁতেও আহি আছে এইবাৰ মই আজি দ্বিতীয় দিন আজি তাৰিখ 24 তাৰিখ ইয়াত মানে খোৱা পানীৰ ব্যৱস্থা ধুনীয়া কৰি দিছে ৰাস্তাই ইয়াত পানীৰ একো চিন্তা নাই খোৱা পানী এভেইলেবল একদম ফ্ৰী আৰু কিছুমানত ধুনীয়া জুচ দি আছে আৰু মিনাৰেল ৱাটাৰ বটল দি আছে আপোনালোকে দেখিব এইটো ভিডিঅ'ত একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব আমি আহিবলৈ ফাইনেলি অম্বুবাচী মেলা কামাখ্যা একদম ওপৰত আহিবলৈ চাই লওঁ আপোনালোকে গেটখন ইয়াত আপোনালোকে এইবাৰ দেখিব ইয়াত কিমান মানুহ আৰু কিমান ভিৰ দাদা ধুনীয়াকৈ পানী বিলাইছে গুড জব দাদা থেংক ইউ পানী আছিলে আমাৰ চাই লওক কিমান মানুহৰ ভিৰ একদম ভিৰ লাগি আছে আগবাঢ়িবই পৰা নাই আমি এতিয়া বিশ 25 মিনিট মান লাইনত ৰখিলো আৰু এতিয়া ফাইনেলি মন্দিৰৰ ভিতৰলৈকে সোমাই আহিলো এইটোৱে মেইন মন্দিৰটো আৰু এই মন্দিৰৰ ওপৰত বোলে সোণা লগোৱা আছে ফাইনেলি ভিতৰত সোমাই আহিলো মন্দিৰৰ ভিতৰত এতিয়া আপোনালোকক দেখাইছো ধুনীয়াকৈ একদম এইটো কেনেকুৱা চিটুৱেশ্যন চলি আছে চাওঁ আপোনালোকে কিমান মানুহ বাপৰে একদম মানুহ ভৰ্তি দুজন নহ'ব দেই
আমি সেইকাৰণে ইয়াতে জিৰাই আছোঁ তাতে মানে তেনেকৈ ভিডিঅ' কৰিব দিয়া নাই তাৰ কাৰণে তেনেকৈ ভিডিঅ' কৰিব পৰা নাই ইয়াতে আমি ধুনীয়াকৈ বহি কেনে জিৰাই আছোঁ আমি তিনিটাই বহি আৰু লাইনত মানে ইমানেই জাম হৈছে তাৰ কাৰণে মানে লাইনতো এই আহোঁতে মানে আধা ঘণ্টামান গৈছে এই তলৰ পৰা লাইনত আহোঁতে মানে আধা ঘণ্টামান গৈছে আৰু তাৰ কাৰণে এতিয়া অকণমান জিৰাই আছোঁ এতিয়া অকণমান জিৰাই কিনে আপোনালোকক দেখাই আছোঁ আৰু চাই থাকিব Deijee ba পাক্কাপুৰ কেনেকুৱা গৰম পাক্কা মানে একদম অমলেট বনি যাব কিজি যাব না পুৰা ৰ'দ দি আছে না বলা সেইফালে যাওঁ সেইফালে কি কৰিব পাৰে দেখা নাই তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে মই নাজানো মই ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ তাৰমানে ভিতৰত ভিডিঅ' তেনেকৈ এলাউ কৰা নাছিলে এই কিছুমান ঠাইত এলাউ কৰিছে কিছুমান ঠাইত তেনেকৈ এলাউ কৰা নাই ভিডিঅ'টো ভাল হৈছে নে নাই মোক গম নাপাওঁ এতিয়া আৰু আমি যাব ওলাইছোঁ ঘৰলৈকে যাওঁতেও কেইটামান শ্বট লৈ লওঁ আপোনালোকে চাব ভিডিঅ'টো কংকন কেনে লাগছে আহি গৰম কেনেকুৱা হা ধুনীয়া গৰম না এইফালে চাওঁ একদম ধুনীয়া গৰম এতিয়া অলপ ভাল লাগছে ঠাণ্ডা বচা তো ফ্ৰেণ্ডছ আমি এতিয়া আকৌ খোজকাঢ়ি গৈ আছোঁ আহি খুবেই ভাল লাগিলে ফাৰ্ষ্ট টাইম আহিছোঁ এইবাৰ এনেকৈ লগৰ লগত খোজকাঢ়ি গৈ বহুতেই ভাল লাগে কেতিয়া তলত মানে নাৰ্চাৰী যাই পাম গমেই নাপাম দাদা এইটো কি বস্তু সঞ্জীৱনী কি তাৰ মানে কি এইটো পানী দিলে মানে এনেকুৱা হয় অ' আচ্ছা গাছো চোৱা নাই কি মজা গাছ ইয়াতে চাই লওক কি ধুনীয়াকৈ একদম পানীৰ প্ৰব্লেম নহয়কে ইহঁতে পানী দি আছে ধুনীয়াকৈ আৰু ধুনীয়া কাম কৰিছা পানী দি আছা থেংক ইউ এটা উলিয়াব নেকি লাগিব আপোনাক এটা বস্তু দেখা আছে ইয়াতে মানে কাঠৰে ধুনীয়া ধুনীয়া বস্তু বনাইছে দাদা এইবিলাক কি বনাইছে ঘুটনি ঘুটনি দালি ঘুটনি এইটো কিহত ইউজ কৰে এইটো দালিত দালিত আচ্ছা দালিত কিছুমান ফাকুৱা লগতে ইউজ কৰোঁ আপোনাৰ চাওক কি ধুনীয়া বস্তু বনাইছে আৰু এইবিলাক কৰচ কণী ন আৰু এইটো মেগি চেগি লাৰা আজি চাজি লাগে আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ আছে বৰ্তমান গুৱাহাটীতে অঁ ঠিক আছে বাৰু দাদা আহিছোঁ
বঢ়িয়া বস্তু বনাইছে তোমালোকে দেখিলে কাঠৰে মানে কি ধুনীয়া ধুনীয়া বস্তু বনাইছে ইয়াতে ক'ৰ পৰা আহিছে মই গণেশগুৰি গণেশগুৰি হাই গণেশগুৰি কামাখ্যা মন্দিৰ আজি পালোঁ আজি প্ৰথম আহিছে আজি প্ৰথম নহয় আগতে আহিছিলোঁ আগতে আহিছিলোঁ আমি মানে মই আহি থাকোঁ মাজে মই আহি থাকোঁ আপোনাৰ নামটো জোনালী 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 কিনা কোথায় গণেশগুৰি গণেশ ৰাজধানী মন্দিৰ ৰাজতে মঞ্চ তো লগ পাই কিনে ভাল লাগিল অ'কে থেংক ইউ বহুত ভাল লাগিছে মোৰো ভাল লাগিছে ইউটিউবত যাব ভিডিঅ'টো অ'কে একোতো প্ৰব্লেম নাই ন' প্ৰব্লেম অ'কে খুৰীহঁতো আছে খুৰীহঁতে ক'ৰ পৰা আহিছে গোৱালপাৰাৰ পৰা ইয়ালৈকে আহিছে আজি এইবাৰ প্ৰথম আগতেও আহিছিল নে এইবাৰ আহিছে আহিছোঁ এই যে হয় আজি আহিলোঁ বিৰাট কষ্ট খালোঁ কষ্ট হৈছে অলপ এইফালে হ'ল গাড়ী আছে তো আহি কেনেকুৱা লাগিলে আপোনালোকৰ আহিতো মা এখন হ'লোঁ ভাল লাগছে কিন্তু ৰ'দী খুটি হ'লোঁ একেবাৰে হয় এতিয়া ঘৰত যাব নে এতিয়া ঘৰত যাব আপোনালোকৰ গোৱালপাৰাৰ পৰা ইয়ালৈকেতো বহুত দূৰ হয় বহুত দূৰ হয় আপোনালোকে গাড়ীতে আহিলে আৰু ইয়াৰ পৰাতো খোজকাঢ়ি যাব লাগিছে ইমান দূৰ এইবাৰে খোজকাঢ়িল নে আগতে তেনেকৈ খোজকাঢ়িছে আগতো খোজকাঢ়ি আছোঁ খোজকাঢ়ি আহিছে আমিও খোজকাঢ়ি আহিছোঁ আজি কেনেকুৱা বোলে ভিডিঅ'টো মই গম নাপাওঁ তো ভিতৰত তেনেকৈ ভিডিঅ' এলাউ কৰা নাছিলে যিখিনি এলাউ কৰিছিলে সেইখিনি পাৰ্ট মই দেখাইছোঁ মন্দিৰৰ ভিতৰত মানে কিছুমান ঠাইত মানে ভিডিঅ' এলাউ কৰা নাছিলে তাৰ বাবে মই গোটাই তেনেকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ তো আজি ভিডিঅ'টো কেনেকুৱা বোলে ক'ব যদি ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মই ডেছক্ৰিপশ্যনত ডেইজীবাও ব্লগ কৰিছে ডেইজীবাৰ ব্লগটো মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তো আপোনালোকে ডেইজীবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আৰু এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাই